হাগ্ৰামাটো আৰু ঈশ্বৰৰ পৰা বৰ পোৱা মানুহ ইয়াৰ বৰষুণ দিলেও থাকিব তাত বৰষুণত যদি কিবা পৰিলেও থাকিব গতিকে হাগ্ৰামা মহিলাৰ লগত কোনে পাৰে ইয়াৰ কাৰণেতো তেখেতৰ 17 বছৰত হিংসা হৈছিলে একো হোৱা নাছিলে হিংসাও তেখেতে কৰিব পাৰে হিংসাৰ সময়তো একো নাই সো এই কথাবিলাক আজি তেখেতে যেটো কথা কয় হেতু আপোনালোকে মোক খুদি থাকে প্ৰমোদ বড়ো হিচাপে কিবা খুদিব লগা আছে যদি খুদক 3 নম্বৰত দিয়ে না 100 নম্বৰত দিয়ে এটো মোৰ মেটাৰ নহয় মই তেখেত সকলৰ নাম্বাৰটোলৈ মই ৰৈ নাথাকো জিদিনাৰ পৰা সমাজ সেৱা কৰিবলৈ আহিছো তিহিদিনাৰ পৰা মই নাম্বাৰ সফল বিফলটো চোৱা নাই কিমান মানুহ সহায় কৰিব পাৰো ৰাইজৰ লগত কেনেকৈ থাকিব পাৰো আৰু দুখীয়া গৰীব মানুহক কিমান মৰম দিব পাৰো কিমান শ্ৰদ্ধা কৰিব পাৰো কিমান সহায় কৰিব পাৰো হেতুৱে মোৰ লক্ষ্য স্যার হাগ্ৰাম মহিলা আৰু কৈছে যে ইউপিপিএলৰ মিটিংত মানুহ নহয় বৰষুণ দিলে মানুহ নহয় মোৰ মিটিংত বৰষুণ দিলে মানুহে ছাতি লৈ থাকে হাগ্ৰামাটো আৰু ঈশ্বৰৰ পৰা বৰ পোৱা মানুহ ইয়াৰ বৰষুণ দিলেও থাকিব তাত বৰষুণত যদি কিবা পৰিলেও থাকিব গতিকে হাগ্ৰামা মহিলাৰ লগত কোনে পাৰে ইয়াৰ কাৰণেতো তেখেতৰ 17 বছৰত হিংসা হৈছিলে একো হোৱা নাছিলে হিংসাও তেখেতে কৰিব পাৰে হিংসাৰ সময়তো একো নাই সো এই কথাবিলাক আজি তেখেতে যেটো কথা কয় হেতু আপোনালোকে মোক খুদি থাকে প্ৰমোদ বড়ো হিচাপে কিবা খুদিব লগা আছে যদি খুদক কাৰণ ময়ো 5 বছৰ চৰকাৰ চলালো মই ভাল কৰিছো না বেয়া কৰিছো এইবিলাক খুদক সো আপোনালোকে ভাবিব নালাগে যে তেখেতৰ দিনৰ কথা কলিটো সব ভালে ক'ব তো বেয়া আছে যদি হেতুও খুদক কিন্তু অকল হাগ্ৰামাৰ যদি জবাব দিব লাগে ইলেকশ্যনত কেনেকৈ হ'ব 35 লাখ জনসাধাৰণৰ কাম কৰিব পাৰিছো নে নাই এই গোটেই সমস্যাবিলাক হাগ্ৰামা কনফাইন হ'ব নালাগে 35 লাখ জনসাধাৰণ আৰু 26টা জনগোষ্ঠীৰ সমস্যাক লৈ পেলাই কুৱেশ্যনটো হ'ব লাগে আপোনালোকে ভালকৈ ক'ব পাৰিব আগতে যদি আপোনালোকে বহুত শান্তি পাইছিলে মই নাজানো আগতেতো সব ভয়ৰে কথা কৈছিলে সাংবাদিকবিলাকো অপেনলি কথা সুধিবলৈ ভয় কৰিছিলে আজিতো আপোনালোকে মোক এটা তলৰ পৰা ওপৰলৈকে চুলি এডালকৈ হিচাপ কৰি আপোনালোকে প্ৰশ্ন কৰিব পাৰে আগৰ সময়তো সাংবাদিকসকলে প্ৰশ্ন কৰিবই ভয় কৰিছিল কাৰণ কোকৰাঝাৰত সাংবাদিককো হত্যা কৰা হৈছিলে বহুত জায়গাত অপদস্থ কৰা হৈছিল সো আজি এই পৰিৱেশটো আমি বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণৰ বড়ো অসমীয়া আদিবাসী যিমান জনগোষ্ঠী আছে মদাহী আমাৰ বঙালী মাইনৰিটি সবৰ আশীৰ্বাদত সবৰ প্ৰেয়াৰত সবৰ মানে কি হ'ল প্ৰাৰ্থনা সবৰ আশা আজি শান্তি ঘূৰি আহিছে সংগ্ৰামীসকলে চুক্তি কৰিছে ভাৰত চৰকাৰত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া আছে তেখেতসকলে কথাটো বুজি পাইছে অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কথাটো বুজি পালে আজি এই সকলো প্ৰয়াসত আজি বড়োলেণ্ডত শান্তি আহিছে তাত কিন্তু হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ একো কণ্ট্ৰিবিউশ্যন নাই কিছু আগতো কথা কোৱা দেখিছোঁ আৰু কালি যিটো কথা কৈছে তেখেতে স্পষ্টকৈ কৈছে ময়ো দেখিছোঁ আৰু VCDCটো অকল বড়োলেণ্ডত নাই এইটো মানে যেটো আছে 10টা শিডিউল কাউন্সিলত আছে VCDCৰ নিৰ্বাচনটো আমি বিচাৰিছোঁ কিন্তু VCDC নিৰ্বাচনটো বিচাৰিলে এইটো কনষ্টিটিউচনেলি এইটো ভেলিড আহি যাব তাতে ফাণ্ডটো ডাইৰেক্টলি আহি যাব আৰু VCDCটো হোৱাৰ লগে লগে বহুত মানুহৰ সহায় হ'ব কিন্তু VCDCটো কি কয় 6 শিডিউল কাউন্সিলত পঞ্চায়তী ৰাজটো ৰিপ্লেচ কৰি পেলাই VCDC আনা হৈছে এইটো এটা চেণ্ট্ৰেল এক্ট হয় আজি 125 এমেণ্ডমেণ্টত আছে এইটো ইলেকশ্যন হ'ব লাগে বুলি কিন্তু মিজোৰামে নিবিচাৰে মেঘালয়ে নিবিচাৰে বহুতে নিবিচাৰে গতিকে হেতু আমাৰ ইয়াত বেহেজ কৰা কথা নহয় এটো পাৰ্লিমেন্টত বেহেজ হ'ব পাৰ্লিমেন্টত পাছ কৰিব সংবিধান এমেণ্ডমেণ্ট হ'ব তাৰ পিছত হ'ব 12 তাৰিখলৈকেতো আপোনালোকে চাই আছে ময়ো চাই আছো একো ৰিজাল্ট অহা নাই যেতিয়ালৈকে আহে তেতিয়া কৈ দিম আৰু এইটো আপোনালোকেও বিচাৰকচোন কি কয় এতিয়া আপোনালোকেতো জানে যে আপোনালোকে আছিলে আজি আমিতো 4 বছৰ চৰকাৰ গঠন কৰিলোঁ আপোনালোকে 20 বছৰৰ পৰা ৰিপৰ্টিং কৰি আছে মইতো লগ পাই আছোঁ সো আগৰ সময়টো কেনেকৈ আছিলে আজিৰ সময় কেনেকৈ আছিলে ইয়াৰ সবচে ভাল তথ্য দাঙি ধৰিব আপোনালোকে মইতো কমে যে মই আজি 1800 স্কুল ঠিক কৰিলোঁ 1600 কিলোমিটাৰ ৰাস্তা আমাৰ দিনত হৈ গ'ল 40টা সমষ্টিত 40টা অডিটৰিয়াম 52খন অডিটৰিয়াম বনালোঁ এই গোটেই কথা আমি তথ্যটো দিব পাৰোঁ হাগ্ৰামা মহিলাৰে খুদকচোন 17 বছৰত কেইখন স্কুল ঠিক কৰিছিলে কিমান কিলোমিটাৰ ৰাস্তা বনাইছিলে এই কথাবিলাক খুদক আপোনালোকে কিবা ক'ব